মৃদুল তইছো আরে ইমান দিনের মূলত যে ক'ত গৈছিলি আছিলো আৰু পিছে তোৰ খবৰ খাতি কচোন খবৰ নাই ঠিকে ভালে খবৰ বেয়া নহয় পিছে তোৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ কচোন নাই ব্ৰেকআপ হৈ গ'ল নহয় তোৰ কেনেকৈ হ'ল এইবোৰ ক'ব গ'লে বহুত কথা সেইপিনে অলপ বহি ল'ব বল বল তাতে লৈ যাম কচোন কেনেকৈ কি হ'ল তহঁতৰ এইবোৰ আজিৰ পৰা 2 মাহ আগৰ কথা হেল্ল' কি কৰি আছা খবৰ নাই যে তোমাৰ কিয় নাই এনে তোমাৰ ফোনটো অপেক্ষাতে আছিল হয় নেকি হয় পিছে এদিন ফুৰিব যা ব'লা না এতিয়া যাবা কোৱা হেল্ল' হেল্ল' কাটি দিলিচোন কিয় গৈছিলো তোমাৰ নোটখিনি লাগে যদি মই দি দিম দিয়া হেল্ল' হেল্ল' ফোনটো কিয় কাটিছিলে তুমি লগৰ এজনে ফোন কৰিছিল হেল্ল' শুনা এতিয়া তোমাৰ কলেজখন স্ক্ৰীনশ্বট মাৰি মোক এতিয়াই দিয়া দি আছো দিয়া ঠিক আছে মই এতিয়া চাই আছো হেল্ল' এইজন বিটু কোন বিটু নামৰ ল'ৰা তোমাৰ কি হয় বিটু মোৰ ফ্ৰেণ্ড হয় ল'ৰাজন ফ্ৰেণ্ডে আন কিবা তোমাৰ মানে কি সেইবোৰে তুমি কি কেৱল সেইবোৰে আছিলা কেৱল সন্দেহে থকা তোমাক এনে সন্দেহ কৰা নাই তুমি সন্দেহ কৰিব লগা কাম কৰিছা বাবেহে তোমাক সন্দেহ কৰিছে ইয়াত সন্দেহ কৰিব লগা কি আছে তুমি মোৰ জাষ্ট ফ্ৰেণ্ড হয় আন একো নহয় ফ্ৰেণ্ডে তোমাক কিয় কল কৰিছিল কালি সি মোক ইনষ্টাগ্ৰামত মেছেজ দিছে আৰু আজি সি কলেজ যোৱা নাই সেইবাবে সি মোক নোটখিনি সুধিছে বাছ সেয়ে শুনা তোমাক ইনষ্টাগ্ৰামৰ পাছৱৰ্ডটো দিয়াচোন নোৱাৰো দিব মই তোমাক ইনষ্টাগ্ৰামৰ পাছৱৰ্ড কিয় হোৱাটছএপটো চলাব দিব পাৰিছা ফেচবুকটো চলাব দিব পাৰিছা কিন্তু ইনষ্টাগ্ৰামৰ পাছৱৰ্ডটো কিয় দিব নোৱাৰা মোৰ যে তেনেকুৱা পাৰ্চনেল লাইফ আছে তাত মই আনক সোমাব দিব নোৱাৰো কি তুমি তাৰমানে মোক নিজৰ বুলি ভাবা আন কোনোবা বেলেগ বুলি ভাবা তোমাক মই নিজৰ বুলি ভাবিলো বুলিয়ে যে মোৰ প্ৰতিটো বস্তু তোমাৰ হ'ব এইটো নহয় না মই তোমাক হেৰুৱাব নোখোজো সেইবাবে তোমাক মই ইনষ্টাগ্ৰামৰ পাছৱৰ্ডটো খুজি আছো মই তোমাক মোৰ ইনষ্টাগ্ৰামৰ পাছৱৰ্ড দিব নোৱাৰো হয় নেকি তুমি ইমান আপৰ বুজ নহ'বা কথাবিলাক অলপ বুজিব চেষ্টা কৰাচোন মই কি আকৌ বুজলো তুমি মোক যিটো কৈ আছা শুনা মানে মই ফোন কৰিলে যিটো কোৱা হয় মানে আন ল'ৰাই ফোন কৰিলে ভাল কথাই কয় ঠিক আছে আজিৰ পৰা ব্ৰেকআপ মোক দ্বিতীয়বাৰ কল কৰিবলৈ তুমি চেষ্টা নকৰিবা তোৰ ইমান ভাল এটা ৰিলেশ্যনশ্বিপ ইমান সহজে বেয়া হৈ যাব দিব নোৱাৰি নাই ভাই তই কথাবোৰ যেনেদৰে ভাবিছ তেনেকুৱা নহয় তাই মোৰ কথা অকণো নুশুনে আমি যে আৰু আগৰ দৰে ৰিলেশ্যনশ্বিপত আহিম সম্ভৱ নহয় পিছে তহঁতৰ আগৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা আছিল আগৰটো মৃদুল ঠাইখন বৰ ধুনীয়া ন ঠাইখন ধুনীয়া হয় কিন্তু তোমাতকৈ সৌন্দৰ্য কম আছে ঠাইখনত কল্পনা ব'লা আমি অলপ আগলৈ যাওঁ ব'লা তুমি কিয় ইমান ভাল পোৱা
তোমাক মই কিমান ভাল পাওঁ জানানে তুমি চাগে নাজানা। নদী আৰু ভাল পোৱাৰ মাজত কোনো পাৰ্থক্য নাথাকে। নদীয়ে মাথো বৈ যাব জানে আৰু ভাল পাই মাথো ভাল পাবহে জানে। সঁচাকেনে? সঁচাকে। অৰ্পণা, কোৱা। তুমি মোক কেতিয়াও অকলশৰীয়া কৰি এৰি থৈ নাযাবা। নাযাওঁ দিয়া। তোমাৰ অবিহনে মোৰ জীৱন আধৰুৱা। হ'ব, মই তোমাৰ ভিজা দলিচাখন কেতিয়াও শুকাই যাব নিদিওঁ। ঠিক আছে। ঘৰৰ পৰা ওলাই অহা বহু সময় হ'ল, ব'লা এতিয়া যাওঁ। ঠিক আছে, যাওঁ ব'লা। কথা মানে সেইটো, যদি ইমান ভাল ৰিলেশ্যনশ্বিপ এটা আছিলে তই আকৌ এবাৰ ভাবি চাব পাৰ কথাটো কিন্তু। ভাই, ইয়াত ভাবিবলৈ একোৱে নাই। য'ত ভাল পোৱা প্ৰেম মৰম এই দুয়োটা বস্তু থাকে, য'ত দুখন অন্তৰৰ এখন মিলন হয়, সেইটোহে ভাল পোৱা বুলি কয়। য'ত সন্দেহ কৰি থাকে তেনেকৈ ভাল পোৱা কেতিয়াও সৃষ্টি নহয়। কথাটো হয় অৱশ্যে। চা, তই এইবোৰ বাদ দে, তই তাইক আগৰ দৰে আঁকোৱালি ল। কিন্তু কোনো কিন্তু নাই, এইবোৰ বাদ দে তই। তহঁতে প্ৰথমতে আগত লগ পাইছিলি, মই তাক প্ৰথমৰ বাবে টিউশ্যনত দেখিছিলোঁ। বহুদিন হ'ল তুমি ধুনীয়া ছোৱালী অহাই নাই দেখোন। হয় বে, কিয় বা আজিকালি নহাই হৈছে দেখো। নিপলাই শিখৰ মিলা 10 টকা আনিছো, তই মই চিকৰ খাইছো। অকলে খালা? অকলে খালো। ই বে কম মাল নহয় বে, বাপেকৰ পৰাই 10 টকা চুৰ কৰি আনে। কোনোবা আহিছে না চা? আহিছে। ও বেছিজন কোনোবা আহিছে। ও বে বৰ ধুনীয়া বে। ছোৱালীটো ভাল লাগিছে। যাবা নেকি মোৰ লগত ফুৰিব? অবজা নেকি তোমালোক? ঘৰত কি মা ভণ্টি নাই? আছে, কিন্তু তোমাৰ দৰে ধুনীয়া নাই। ও বে মাৰিব। তুমি কান্দিছা যে কিয়? নাই, একো নাই, তাত 3জন ল'ৰা আছিল জোকালে। তোমাক আৰু কিবা কিবি কৈছে নেকি অলপ? নাই, জোকাইছে অলপ, বাকী দিলেও। ঠিক আছে, মই সিহঁতক চাই ল'ম, তুমি এতিয়া ঘৰত যোৱা। ছোৱালীজনী কিয় কৈছে? তুমি কোন বে ক'ব লগা? তুমি কোন বে ক'ব লগা? মই তাইক ক'ব লগা ভালছে। আজিৰ পৰা ছোৱালী জোকাবি। তহঁতৰ কাৰণে ছোৱালী এটা ভালদৰে ৰাস্তাৰে আহিব নোৱাৰে। ব্ৰ, সেইদিনা এটা ছোৱালী দেখিলোঁ, ছোৱালীজনী ভাল লাগিল। তাইক মই সেইদিনা 2জনমান ল'ৰাৰ পৰা বচালোঁ, কিন্তু তাই মোক থেংকছো নকলে, ধন্যবাদো নকলে। তাইৰ নামটো সুধিব মই পাহৰি গ'লোঁ, বা মোৰ নামটোও নকলোঁ তাইক। কিন্তু ছোৱালীজনী এটা দেখা পালে ভাল আছিল, তাইক কিবা এটা ভাল লাগিছে আৰু মোৰ। হয় নেকি? তুমি চোন কিয় আহিলা? ক'ত যাব আহিছা? নাই, ইফালে আহিছিলোঁ। যোৱাকালি তুমি কৰা হেডটোৰে খাই আছোঁ। থেংকছ ক'ব নালাগে, মানে এনেকুৱা ডেকা ল'ৰা কিছুমান থাকে। তথাপি তোমালোক ছোৱালীবিলাক দুৰ্বল হৈ নাযাবা আৰু। যদিও তুমি যিখিনি কৰিলা মোৰ বাবে। ঠিক আছে, এতিয়া তুমি ক'ত যাবা? এতিয়া নাই, টিউশ্যনতে। ঠিক আছে দিয়া। ঐ শুনাচোন, তোমাৰ নামটো? মোৰ নাম অৰ্পণা, তোমাৰ? মোৰ নাম মৃদুল। চিনাকি হ'লো যেতিয়া নম্বৰটো দি যোৱা। তুমি দি দিয়া। ছেভ কৰি দিছোঁ মৃদুল বুলি। ঘৰ গৈ পাই এটা মেছেজ দিবা। দিয়া, এতিয়া বাই। হেল্ল', মই ঠিক ধৰিব পৰা নাই, কোনবা তুমি? মই অৰ্পণা, যোৱাকালি যে লগ পাইছিলোঁ। তুমি অৰ্পণা? কোৱা। কি কৰি আছা এতিয়া? এনে আহিলোঁ, একবাৰ পথাৰৰ পিনে ফুৰিব আহিছোঁ। তোমাৰ কপালতে
আঁকিলো এটি যোন ৰাখিম তোমাক কাষতে তুমিয়ে মোৰ সোণ ৰ'দ বৰষুণ পৰিলে তোমাৰ গাত তোমাক সাৱটি ল'ম হিয়া পৰিব সাত তেনেকৈ আমি এজনে সিজনৰ নাম্বাৰ লৈছিলোঁ আৰু এনেকৈ আমি এজনে লাহে লাহে ভাল পাবলৈ ধৰিছিলোঁ। তহঁতৰ যদি ইমান ভাল সম্পৰ্ক আছিল আগৰ দৰে আকলি ল। যিটো সম্পৰ্কত বিশ্বাসে নাই সেই সম্পৰ্কত যদি থাকি কিবা লাভ আছে তই কচোন? যি হ'ল হ'ল, তাক এবাৰ ফোন মাৰি চাচোন, সি কিজানি বুজিয়ে পায়। ৰচোন এবাৰ কৰিয়ে চাওঁ। তই এইবোৰ বাদ দে, সোনকালে ফোন লগা তাইক। ফোন কৰিলে জানো কথাটো ভাল আকৌ নহয়, কৰছো কৰ এবাৰ কৰি চা। Trying to call is currently busy. Trying to call is currently busy. নাই বিজি আছে। বিজি আছে সি। আৰু এবাৰ কৰ, সি কিজানি কিবা কামত ব্যস্ত হৈ আছে। কৰি চাওঁ। আকৌ এবাৰ কৰ, আকৌ এবাৰ কৰি চা। কাৰোবাৰ লগত কথা পাতি থাকিব পাৰে। The person you are trying to call is currently busy. The person you are trying to call is currently busy. নাই ভাই তাই বহুত বিজি চাগে। নাই বিজি আছে। সি যদি মোক ভাল পালে হয় সি নিশ্চয় এবাৰ মোক কল বেক কৰিলে। সি মোক ভালে নাপায়, চকুনে নকৰিলে। চা ভাই, তোৰ কথা শুনি মই তাইক ফোন কৰিলোঁ, 2বাৰে ফোন কৰিলোঁ, কিন্তু তাই ইমান স্বাৰ্থপৰ, কিন্তু মোক কল বেক একবাৰ নকৰিলে। মই যাওঁ দে। তোক ভালেই নাপায় নেকি? তাকেতো, মই এতিয়া যাওঁ দে। যা যা। প্ৰেমৰ যেতিয়া বৰষা নামে, সাগৰৰ হাজাৰ ঢৌৱেও প্ৰেম উটুৱাই নিলে প্ৰেম বিলীন হৈ নাযায়, কাৰণ প্ৰেম অমৰ। আৰু আমাৰ সম্পৰ্কটোৰ মাজত এটা সৰু ভুল বুজাবুজিহে হৈছিল, আৰু আমাৰ সম্পৰ্কটো ভাঙি যোৱা নাছিল।